আপুনি যদি এজন PM কিষাণৰ হিতাধিকাৰী হয় অৰ্থাৎ বেনিফিচিয়াৰী হয় তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ বাবে যদি আপুনি PM কিষাণৰ কিস্তিসমূহ লাভ কৰি আছে বা কেনেবাকৈ আপোনাৰ বেংক একাউণ্টত সোমাই আছে বা লাভ কৰি আছে বা PM কিষাণৰ যিসমূহ টকা আছে এইখিনি আপুনি সম্পূৰ্ণৰূপে পাই আছে তেনেহ'লে ভিডিঅ'টো আজি আপোনাৰ বাবে ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ স্ক্ৰীনত দেখিব পাইছে যে আপোনালোকৰ যিটো PM কিষাণৰ একাউণ্টৰ যিটো পইচা আপোনালোকে কেনেধৰণে এটো লাভ কৰিছে অৰ্থাৎ সকলোখিনি ডিটেইলছ আপোনালোকে কেনেধৰণে অৰ্থাৎ চেক কৰিব পাৰিব আপোনালোকৰ যিটো পেমেন্ট ডিটেইলছ হয় যিটো আপুনি দেখিবলৈ পাই আছে মোবাইলৰ স্ক্ৰীনত দেখিবলৈ পাই আছে আপুনি নিজে কেনেধৰণে এটো বস্তু চাব পাৰিব PM কিষাণৰ সম্পূৰ্ণ ডিটেইলছ এই মোবাইলটোৰ জৰিয়তে আপুনি কেনেধৰণে চাব পাৰিব সকলো ডিটেইলছ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনোৱা হৈছে এই ডিটেইলছখিনি অৰ্থাৎ পেমেন্ট ডিটেইলছখিনি কি হৈছে অৰ্থাৎ কি আছে আপুনি সম্পূৰ্ণৰূপে চেক কৰিব পাৰিব এপ্লিকেশন নাম্বাৰ বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী কোড এজেন্সি কোড আধাৰ নাম্বাৰ একাউণ্ট নাম্বাৰ বেংক নেম IFSC কোড এমাউণ্ট ৰিকুৱেষ্ট ডেট ভেলিডেশ্যন ষ্টেটাছ ফাণ্ড ষ্টেটাছ ট্ৰেজাৰী ষ্টেটাছ সেকশন অফ ষ্টেটাছ ফাইল ষ্টেটাছ ক্ৰেডিট ষ্টেটাছ বিভিন্ন ধৰণৰ ইয়াতে সকলো ধৰণৰ যিমানখিনি আছে ইয়াতে সকলো ইনফৰমেশন আপোনালোকে সকলো পাই যাব অৰ্থাৎ সকলো পাই যাব আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব যদি আপোনালোকৰ কেনেবাকৈ পেমেন্টখিনি সোমাও নাই বা পোৱাও নাই আপুনি কেনে ধৰণে পেমেন্টখিনি বা কিহৰ কাৰণে ইয়াতে পোৱা নাই পেমেন্টছখিনি আপুনি কিহৰ কাৰণে পোৱা নাই ইয়াতে সকলোখিনি চাব পাৰিব ইয়াতে সকলোখিনি শো হৈ যাব গতিকে আপোনালোকে যদি সকলোখিনি বস্তু চাব বিচাৰে বা নিজৰ স্ক্ৰীনতে চাব বিচাৰে মোবাইলতে চাব বিচাৰে আপোনালোকে কেনে ধৰণে চাব পাৰিব এটো চাবৰ কাৰণে আপোনালোকে এটা ভিডিঅ'ৰ মাধ্যমেৰে চাব লাগিব অৰ্থাৎ এটা ভিডিঅ' বনাই থোৱা আছে ইয়াৰ ডেসক্ৰিপচনত দি দিয়া হ'ব এই ডেসক্ৰিপচনৰ লিংকৰ জৰিয়তে আপোনালোকে গৈ সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব আৰু লগতে এপ্লিকেশন ID নাম্বাৰ দি আপোনালোকে এই গোটেইখিনি ডিটেইলছ চাব পাৰিব